हेलो फ्रेंड वेलकम टू माय मोबाइल मानी चैनल आपनकर বাবে আকৌ এটা এপছ লৈছো যেটো এপছৰ জৰিয়তে আপোনাকে ফ্ৰী ৰিচাৰ্জ আৰু আপোনাকে সেলফ আৰ্নিং কৰি আপোনাৰ মোবাইলৰ জৰিয়তে আপোনাকে কিন্তু টকাখিনি আপুনি যদি বিচাৰে তেনেহলে আপোনাৰ বেংকত ট্ৰান্সফাৰ কৰিব পাৰিব তো প্ৰথমতে মই আপোনাক দেখুৱাইছো যে এপছটো কেনেকৈ ইনষ্টল কৰিব তাৰ পিছত আপোনাক দেখাম যে আপোনাকে কেনেকৈ ফ্ৰী ৰিচাৰ্জ কৰিব পাৰিব সো ফ্ৰেন্ডসকল এপছটো আপোনাকে ইনষ্টল কৰাৰ বাবে আপোনাকৰ কাৰণে মই ডেসক্ৰিপচনৰ লিংকটো দি দিছো আপোনাকে সেই লিংকত ক্লিক কৰাৰ লগে লগে আপোনাকৰ হোমৱৰ্কত এনেকুৱাকৈ আহি যাব আৰু পিছত আপোনাকৰ হোমৱৰ্কত এনেকুৱাকৈ আহি যাব আপোনাকে এই ইনষ্টল অপচনত ক্লিক কৰি আপোনাকে ইনষ্টল কৰিব আৰু যদি আপোনাকে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা ইনষ্টল নকৰে তেনেহলে আপোনাকে আপোনাৰ মোবাইল প্লে ষ্টৰত যায় আপোনাকে এই ধনি যেটো দেখিবলৈ পাইছে DHANI বুলি লিখি সাৰ্চ কৰিলে কিন্তু আপোনাকৰ হোমৱৰ্কত এই এপছটো আহি যাব আৰু পিছত আপোনাকে মানে ইনষ্টল কৰিব ইনষ্টল কৰি আপোনাকে ওপেন কৰি লব ওপেন কৰাৰ পিছত আপোনাকৰ হোমৱৰ্কত এনেকুৱাকৈ আহি যাব और পিছত আপোনাকে তলত যেটো অপচন দেখিব পাইছে ওপেন অপচন আপোনাকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাকৰ হোমৱৰ্কত এনেকুৱাকৈ এলাও অপচন আহিব আপোনাকে এলাও কৰি দিব এলাও কৰাৰ পিছত আপোনাকৰ হোমৱৰ্কত এনেকুৱাকৈ আহি যাব ইয়াতে আপোনাকে আপোনাৰ মোবাইল নাম্বাৰটো বহাই আপোনাকে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব আৰু OTPটো অটোমেটিকলি লৈ লব লৈ লোৱাৰ পিছত আপোনাকৰ হোমৱৰ্কত ইয়াতে চাওক সেট ইওর 4 ডিজিট পাসওয়ার্ড আপোনাকে যিকোনো এটা পাসওয়ার্ড বহাই দিব চাৰিটা সংখ্যাৰ তাৰ পিছত আপোনাকে এই যেটো এৰৰ অপচন দেখিব পাইছে ইয়াতে ক্লিক কৰি নেক্সট কৰিব নেক্সট কৰাৰ পিছত এটা সাক সিলেক্ট ডকুমেন্টস অপচন এটা আছে ইয়াৰ পৰা আপোনাক সিলেক্ট কৰি আপোনাৰ পেন কাৰ্ড বা আধাৰ কাৰ্ড বা আপোনাৰ ড্ৰাইভিং লাইসেন্সৰ সহায়তে আপোনাক কি কৰিব আপোনাৰ আইডিটো দি আপোনাক ইয়াৰ পৰা ভেৰিফিকেশন কৰি লব ভেৰিফিকেশন কৰাৰ পিছত আপোনাকৰ হোমৱৰ্কত এনেকৈ আহি যাব এটা সাক আপোনাক ৰেজিষ্টাৰ দেখিব পাইছে এই অপচনত ক্লিক কৰি আপোনাক ৰেজিষ্টাৰত ক্লিক কৰি আপোনাক কি কৰিব পাৰিব যে আপোনাৰ ফিংগাৰপ্ৰিণ্টটো দিব পাৰিব আৰু যদি আপোনাৰ মোবাইলত ফিংগাৰপ্ৰিণ্ট নাই তেনেহলে আপোনাক স্কিপ দা ষ্টেপত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাকৰ হোমৱৰ্কত এনেকৈ এপটো ইনষ্টল হৈ ওপেন হৈ যাব এপছটো ওপেন হোৱাৰ লগে লগে আপোনাকে 20 টকা পাব আৰু 20 টকা পোৱাৰ পিছত আপোনাকে কেনেকৈ ৰিচাৰ্জ কৰিব সেই বিষয়ে মই দেখুৱাই আছো ৰিচাৰ্জ কৰাৰ বাবে আপোনাকে জাস্ট কি কৰিব এই যেটো মোবাইল অপচন দেখিব পাইছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে লোডিং হ'ব লোডিং হোৱাৰ পিছত ইয়াতে চাওক প্ৰিভেটত আপোনাকে মোবাইল নাম্বাৰত ক্লিক কৰি আপোনাকে আপোনাৰ যেটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো আপোনাকে ইয়াতে বহাই দিব বহাই দিয়াৰ পিছত আপোনাকে ইয়াৰ পৰা অপাৰেটৰ সিলেক্ট কৰিব মই যেটো ভোডাফোনত ৰিচাৰ্জ কৰিম তো ভোডাফোনত কৰি দিম তাৰ পিছত ইয়াতে 20 টকা যেটো আছে মই 20 টকাটো ইয়াতে ৰিচাৰ্জত ক্লিক কৰি দিম 20 টকাটো বহাই ইয়াতে ৰিচাৰ্জত ক্লিক কৰি দিম যেটো মোৰ ইয়াতে বেলেন্স আছে 20 টকা তাৰ পিছত এনেকৈ অপচন আহিব ট্ৰানজাকচন এমাউন্ট ওয়ালেট বেলেন্স মোৰ যেটো 20 টকা আছে এইখিনি দেখুৱাইছে মই ইয়াতে কি কৰিম পে অপচনত ক্লিক কৰি দিম পে 20 ত ক্লিক কৰাৰ লগে লগে এনেকৈ লোডিং হ'ব লোডিং হোৱাৰ পিছত চাওক ইউৰ মোবাইল ৰিচাৰ্জ কিন্তু সাকসেসফুল দেখুৱাইছে আৰু মোৰ মোবাইলত কিন্তু অলৰেডি মেছেজ এটা আহি গৈছে তো আপোনাকে নিশ্চয় দেখিব পালে যে আপোনাকে লগে লগে কিন্তু আপোনাকে 20 টকাৰ এটা ৰিচাৰ্জ কৰিব পাৰিব ইয়াৰ লগতে বহুত কেইটা আপোনাকে অপচন ইয়াতে পাই যাব ইয়াতে চাওক ফ্ৰেণ্ডসকল আপোনাকে ইয়াতে চাওক ইয়াতে স্পেন এণ্ড উইন বাস্কেটবল এনেকুৱা বহুত কেইটা অপচন আপোনাকে পাব তো এনেকুৱাকৈ আপোনাকে বহুত কেইটা অপচন পাব ইয়াৰ পৰা খেলিও কিন্তু আপোনাকে টকা ইনকাম কৰিব পাৰিব আৰু ইয়াৰ লগতে এই এপটোৰ জৰিয়তে কিন্তু আপোনাকে ইনষ্টল লোন ল'ব পাৰিব আৰু ফ্ৰেণ্ডসকল ইয়াৰ লগতে যদি আপোনাৰ ফ্ৰেণ্ডক আপুনি ৰেফাৰ কৰে তেনেহলে আপোনাকে এজন ফ্ৰেণ্ডৰ পৰা 20 টকা কৈ পাব যদি আপুনি দিয়া লিংকৰ পৰা আপোনাৰ ফ্ৰেণ্ডজনে এপছটো ইনষ্টল কৰে তো ফ্ৰেণ্ডসকল আশা কৰোঁ আপোনাকে নিশ্চয় বুজি পাইছে আৰু আগলৈ এনেকুৱা হেল্পফুল ভিডিও মই সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যেহেতু এই চেনেলটো নতুন হয় আপোনাকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিও ভাল পালে কিন্তু লাইক কৰিবলৈ পাহৰি নাযাব সো ফ্ৰেণ্ডসকল আজিলৈ মানে বাই বাই